নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ কিমান শতাংশ শোষণ কৰে? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ ৭০% শোষণ কৰে। ২ নম্বৰ প্ৰশ্নটো হৈছে, ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ পৰা তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ইলেক্ট্ৰনিক বাল্বৰ ফিলামেণ্ট টাংষ্টেন ধাতুৰে তৈয়াৰ কৰা হয়। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম হ'ল ৰাছিয়া। ৪ নম্বৰ প্ৰশ্নটো হৈছে, এছিয়াৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে এছিয়াৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম নদীখন হৈছে হুৱাংহো। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ সকলোতকৈ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ সকলোতকৈ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। ৬ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আৰু তেখেত ক'ৰ আছিল? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী এছ ভাণ্ডা নায়ক আৰু তেখেত শ্ৰীলংকাৰ আছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে, সূৰ্যৰ পোহৰৰ কোনটো ৰশ্মিৰ ফলত আমি গৰম অনুভৱ কৰোঁ? ইয়াৰ উত্তৰটো হৈছে সূৰ্যৰ পোহৰৰ ইনফ্ৰাৰেড ৰশ্মিৰ ফলত আমি গৰম অনুভৱ কৰোঁ। ৮ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথম মহাকাশলৈ যোৱা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ প্ৰথম মহাকাশলৈ যোৱা ব্যক্তিজনৰ নাম হ'ল ইউৰি গাগৰিন। ৯ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম হৈছে ইণ্ডোনেছিয়া। ১০ নম্বৰ প্ৰশ্নটো হৈছে, পৰুৱাই কামুৰিলে কোনটো এচিড পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে পৰুৱাই কামুৰিলে ফাৰ্মিক এচিড পোৱা যায়। ১১ নম্বৰ প্ৰশ্নটো হৈছে, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় বৈজ্ঞানিকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় বৈজ্ঞানিকগৰাকীৰ নাম হ'ল চি.ভি. ৰমন। ১২ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম মহাকাশলৈ যোৱা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম মহাকাশলৈ যোৱা ব্যক্তিজনৰ নাম হৈছে ৰাকেশ শৰ্মা। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিবেগ কিমান? ইয়াৰ উত্তৰটো হৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰাৰ গতিবেগ হৈছে ২৭.৭ কিলোমিটাৰ প্ৰতি মিনিট। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তি হৈছে নীল আৰ্মষ্ট্ৰং। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ মেপ কোনে প্ৰথমে অংকন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ মেপ প্ৰথমে এনাক্সিমেণ্ডাৰে অংকন কৰিছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল। ১৭ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম কিতাপ ছপা কৰা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে প্ৰথম কিতাপ ছপা কৰা দেশখনৰ নাম হৈছে চীন দেশ।